এগৰাকী নতুন অতিথি আৰু এটা নতুন খণ্ডৰ লৈ আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুভৱ নিৰলে। নমস্কাৰ, মই ঋতুস্মিতা। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, যাৰ অভিনয়ে সকলোকে মোহাচন্ন কৰে। তেখেত হৈছে সাগৰিকা গোস্বামী। বা স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মোক ইয়ালৈ মাতি আনিছে কথা পাতিম বুলি, তাৰ কাৰণে মই সকলোৰে ওচৰতে ধন্যবাদ, মানে মই কৃতজ্ঞ। এতিয়া আৰম্ভ কৰিব পাৰোঁ বাকীখিনি। প্ৰথমেই মই জানিব বিচাৰোঁ, যিহেতু সকলোৰে নিজৰ মতে এটা ধাৰণা থাকে নিজৰ, আপোনাৰ মতে সাগৰিকা গোস্বামী বুলি ক'লে কি ক'ব? মই ভাবোঁ সাগৰিকা গোস্বামী এগৰাকী খুব দায়িত্বসম্পন্ন এগৰাকী মাতৃ, খুব দায়িত্বসম্পন্ন এগৰাকী পত্নী, নিজৰ স্বামীৰ কথা চবতকৈ আগতে ভবা এগৰাকী নাৰী, এগৰাকী মৰমীয়াল নাৰী, আৰু মেখেলা চাদৰ পিন্ধা এগৰাকী অভিনেত্ৰী। সেনেকৈ বুলি মই ভাবোঁ, আৰু মই ভাবোঁ তেনেকৈ মোক মানুহে মনত ৰাখক। হয়, যিহেতু আমি আৰু কথা পাতি যাম বাৰু। নিশ্চয়। আপোনাৰ এতিয়া অভিনয় জগতখনলৈ আহোঁ। অভিনয় জগতত আপুনি কেতিয়া খোজ পেলাইছিলে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? যিহেতু আপুনি এটা সাংস্কৃতিক পৰিৱেশৰ মাজত, সাংস্কৃতিক পৰিয়ালৰ মাজত ডাঙৰ দীঘল হোৱা, তো কেনেকৈ আগবাঢ়িছিলে আপুনি অভিনয় জগতখনত? আচলতে অভিনয় কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ জীৱনৰ এইটো লক্ষ্যই নাছিল যে মই অভিনেত্ৰী হ'ম। মোৰ জীৱনৰ লক্ষ্য আছিল যে মই মোৰ দেউতাৰ নিচিনাকৈ এগৰাকী নৃত্যশিল্পী হ'ম। আৰু মই তেতিয়া মই মোৰ বয়স কিমান আছিল ঠিক মই এই মুহূৰ্তত পাহৰিছোঁ, কিন্তু মই তেতিয়া LP স্কুলৰ ছাত্ৰী, আৰু মই গৈছিলোঁ চেন্নাইলৈ, তেতিয়া মাদ্ৰাছ বুলি কয়। তাত ৰুক্মিণী দেৱী অৰুণদেলক লগ পাইছিলোঁ, ভাৰত নাট্যমৰ গুৰু, প্ৰসিদ্ধ গুৰু, কলাক্ষেত্ৰ বুলি যিখন তেওঁলোকৰ তাত আছে, সেইখনৰ তেওঁ প্ৰতিষ্ঠাপক। তেখেতক দেখিছিলোঁ, গতিকে দেউতাৰ পিছত তেখেতক দেখাৰ পিছত আৰু মনত এনেকুৱা ভাৱ হৈছিল যে মই এগৰাকী নৃত্যশিল্পী হ'ম। কেতিয়াও ভবাই নাছিলোঁ যে অভিনেত্ৰী হ'ম। কিবা এটা পাক চক্ৰত পৰি অভিনেত্ৰী হৈ গ'লোঁ। আৰু অভিনয় কৰাৰ পিছত এনেকুৱা হ'ল নহয়, মই ঈশ্বৰৰ কৃপাত মানে মই পিছলৈ ঘূৰি চাব লগা হোৱা নাই বুলি ভাবিছোঁ আৰু এতিয়ালৈকে। গতিকে কৰি গৈ থাকোঁতে মানুহে ভাল পালে। তাৰপিছত লাহে লাহে অভিনেত্ৰী সাগৰিকা গোস্বামী বুলি এনাউন্সমেণ্ট কৰা হ'ল। তাৰপিছত অভিনেত্ৰী হৈ পৰিলোঁ। কিন্তু কেতিয়া কেনেকৈ অভিনেত্ৰী হ'লোঁ, মই নিজকে কেনেকৈ অভিনেত্ৰীলৈ সজালোঁ, মই এতিয়াও মোৰ মানে এইটো মই চিন্তা কৰিবলগীয়া সময়, কোনো সময়ৰ পৰা মই হেৰি কৰিলোঁ। কিন্তু মই অভিনয় কৰিছিলোঁ ক্লাছ 7ত। প্ৰথম অভিনয় মই ক্লাছ 7ত কৰিছিলোঁ, আৰু পৰ্দালৈ মই আহিছিলোঁ মই যেতিয়া ক্লাছ 10 আছিলোঁ তেতিয়া। কিন্তু অভিনেত্ৰী হ'ম বুলি নহয়, এনেই এলাপাকতে আহিছিলোঁ, তাৰপিছতে অভিনেত্ৰী হৈ গ'লোঁ। আপুনি 7ম শ্ৰেণীত প্ৰথমে অভিনয় কৰিছিলে, হয়তো স্কুলতে অভিনয় কৰিছিলে, মনত আছেনে কিবা? আছে। কি মই স্কুলত নাই কৰা। তাৰমানে কি হয়, আমি তেতিয়া নুনমাটিত আছিলোঁ, মই সৰু আৰু তেতিয়া। তাত মানে হেৰি হয়, ৰাস হয়। আৰু ৰাসৰ আগে আগে অকণমানি এখন ড্ৰামা হয়। ড্ৰামা মানে এই এনেকুৱা সামাজিক ড্ৰামা, আৰু সৰু অকণমানি ড্ৰামা এখন হয়। ড্ৰামাখনৰ নাম আছিল কণ্ডল। আৰু ড্ৰামাখনত কি আছিল মোৰ সিমান মনত নাই, মানে ড্ৰামাৰ ষ্টৰিটো কি আছিল মোৰ মনত নাই, কিন্তু তাত মানে এজনী কাম কৰা ছোৱালী ওলাব লাগে। এতিয়া মানে ৰিহাৰ্চেল হৈ আছে, কিন্তু কাম কৰা ছোৱালীজনী ওলাবলৈ ছোৱালী নাই। মই নাচৰ ৰিহাৰ্চেল কৰি আছিলোঁ, মোক তাৰ পৰা থাপ মাৰি ধৰি পেলাই ক'লে যে তই আচোন এইটো কেৰেক্টাৰ কৰি দেহি। তেতিয়া মই ভাবিছিলোঁ এইটো পাৰিম জানো মই কৰিব? তাৰপিছত পাৰিবি, একো নহয়, 3টা নে 4টা ডাইলগহে পাৰিবি বোলে। থাপ মাৰি ধৰি আনি প্ৰথম মোক ষ্টেজত উঠাইছিলে আৰু নাটক কৰিছিলোঁ। সেয়াই মোৰ আৰম্ভণি নাটক। নাটকখনৰ নাম আছিল কণ্ডল, আৰু 1 এক্ট প্লে আছিল, সৰু আৰু নাটক আছিল। সেইখনেই মোৰ প্ৰথম নাটক। তাৰপাছতহে এক্টিং কৰিছোঁ আৰু। আচ্ছা, আপোনাৰ শৈশৱৰ বিষয়েতো সকলোৱে জানে, আৰু তথাপিও আমি অনুভৱ নিৰলে দৰ্শকৰ বাবে এবাৰ জানিব বিচাৰোঁ শৈশৱৰ বিষয়ে। শৈশৱ বুলি ক'লে মই গুৱাহাটীত জন্ম হৈছোঁ, গুৱাহাটীতে মই পঢ়া শুনা কৰিছোঁ। মোৰ হাইস্কুল পঢ়িছোঁ মই পূব গুৱাহাটী হাইস্কুল, তাৰপিছতে কলেজ মই বি-বৰুৱাত পঢ়িছিলোঁ। তাৰপাছত নুনমাটিত মই মানে মোৰ জন্ম জ্যোতিনগৰত মোৰ জন্ম, কিন্তু মই মানে মোৰ জনা বুজা হোৱাৰ পৰা মই নুনমাটিতে আছোঁ, আৰু নুনমাটিত মই ডাঙৰ হৈছোঁ। তাৰপিছত পূব গুৱাহাটী হাইস্কুললৈ দাদাহঁতৰ লগত একেলগে, আমাৰ মানে কথা আছিল যে ডাঙৰ দাদা য'ত পঢ়িব আমি চব তাতে পঢ়িম। গতিকে মোৰ ওপৰত দাদা 4জন, আৰু মই ঘৰৰ একমাত্ৰ ছোৱালী, আৰু তাত 5 নম্বৰ। গতিকে দাদা 4টা য'ত পঢ়িব আৰু মই তাতে পঢ়িব লাগিব।
গতিকে মোৰ এটা সময়ত কটনত পঢ়াৰ বিৰাট মন আছিল কিন্তু দাদাহঁত বিবুৱাত পঢ়িছিল ন গতিকে মই কটনত পঢ়াৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে গতিকে মই যেতিয়া বিবুৱাত এডমিশ্যন লৈছোঁ তেতিয়া মোৰ সৰু দাদা গুণাকৰদেৱ গোস্বামী তেওঁ মানে কলেজত আছেই গতিকে কলেজত সি আছেই গতিকে মই আৰু বেলেগ কলেজলৈ যোৱাৰ সেইটো ঘৰত কোনেও ভাবিবও নোৱাৰে আৰু মোৰ ক'বলৈও সাহস নহ'ল আৰু তাৰপিছতে মই বিবুৱাতে পঢ়িলোঁ তেনেকেই শৈশৱটো পাৰ হ'ল আৰু ঠিক আছে আপুনি এগৰাকী সৰুৰ পৰা আপোনাৰ ঘৰখন সাংস্কৃতিক পৰিৱেশ তো দেউতা আপোনাৰ নৃত্যশিল্পী পদ্মশ্ৰী যতীন গোস্বামী হয় তো দেউতাৰ লগত নৃত্য শিকি আপুনি ডাঙৰ দীঘল হৈছে তো সেই সময়ৰ কথাখিনি আমি জানিব বিচাৰোঁ কেনেধৰণৰ আছিল এইখিনিতে গণ্ডগোলটো হৈছে তুমি সোধাটো গণ্ডগোলটো এইখিনিতে মই দেউতাৰ ওচৰত নাচ শিকা নাই হয় নেকি তাৰমানে কি হ'ল মই যেতিয়া নাচ শিকিবলৈ আৰম্ভ কৰিছোঁ তেতিয়া দেউতা মোৰ বাহিৰত মোৰ দেউতাৰ তেখেতৰ এটা ভ্ৰাম্যমান নাট্যগোষ্ঠী আছিলে নাম আছিলে ভাস্কৰ থিয়েটাৰ তাৰপিছত দেউতা গোটেই বছৰটো বাহিৰত থাকে বিহুৰ সময়ত মানে যেতিয়া থিয়েটাৰ শেষ হয় তেতিয়া ঘৰলৈ আহিলেও আজিকালিহে গুৱাহাটীৰ আশে পাশে মানে বেছি হয় থিয়েটাৰ তেতিয়া গাঁও অঞ্চলত বেছি হয় গতিকে বিহুৰ সময়ত আহি অলপ দিন থাকি আকৌ ৰিহাৰ্চেলৰ কাৰণে আয়োজন কৰিব লাগে আকৌ গুচি যাব লগা হয় গতিকে মোৰ নৃত্য শিক্ষা প্ৰথম আৰম্ভ কৰিছিল মোৰ মায়ে মোৰ মাও এগৰাকী নৃত্যশিল্পী আছিল তেখেত এগৰাকী খুব ভাল অভিনেত্ৰী আছিল আৰু এটা সময়ত তেখেতৰ অভিনয়ৰ কথা তাৰমানে সেই সময়ৰ যিখিনি অভিনয়ৰ লগত জড়িত মানুহ তেখেতসকলে তেখেতৰ অভিনয় সাংঘাতিক প্ৰশংসা কৰিছিল গতিকে মোৰ মা অভিনেত্ৰী আছিল মায়ে প্ৰথম মোক নাচ সত্ৰীয়া নৃত্য আৰম্ভ কৰিছিল মায়ে আৰু মই স্কুললৈ যোৱাৰ আগতেই মোক প্ৰথম নাচ শিকাইছিলে তাৰপিছতে পিছলৈ দেউতাৰ মানে মই প্ৰায় বহুত পিছতহে মই দেউতাৰ পৰা নাচ শিকিছোঁ কিন্তু প্ৰথমখিনি আৰম্ভ কৰিছিলোঁ মই আৰু মাৰ পিছতে আৰু বিভিন্ন গুৰুৰ পৰা শিকিছোঁ যেনে ঘনকান্ত বৰাদেৱ তেখেতৰ পৰা শিকিছোঁ আৰু অলপ চলপ মই অকণমান কথকো নাচিছিলোঁ গতিকে কথক শিকিছিলোঁ লুলু ৰাজকুমাৰী বুলি এগৰাকীৰ ওচৰত তেনেকৈ বিভিন্নজনৰ পৰা মই শিকিছোঁ তাৰপিছত গোবিন্দ শইকীয়া ছাৰ তেখেতৰ পৰাও মই শিকিছোঁ অলপমান তাৰ পাছতহে মই যেতিয়া দেউতা আহি গ'ল ঘৰলৈ তাৰপিছতহে মই দেউতাৰ লগত শিকিছোঁ দেউতাৰ লগত মানে মই বহুত পিছত শিকিছোঁ আৰু দেউতাৰ সম্পৰ্কে কথা ক'ব খুজিলে মই এটাই ক'ব খোজোঁ যে দেউতাই কেতিয়াও তেখেতৰ ল'ৰা ছোৱালী বুলি আমাক একো স্পেচিয়েল একো সুবিধা দিয়া নাই আগতেও দিয়া নাই এতিয়াও দিয়া নাই আৰু আগলৈ নিদিবও চাগে আৰু কেতিয়াও আমি কোনো ধৰণৰ এনেকুৱা বিশেষ সুবিধা বা বিশেষ একো হেৰি পোৱা নাই তেখেতৰ ল'ৰা ছোৱালী বুলি তেখেতৰ কথা হ'ল যাৰ যোগ্যতা আছে সিহে পাব লাগিব সেইটোৱে কথা মঞ্চটোতো নৃত্য কৰিছে আপুনি সত্ৰীয়া নৃত্য কেতিয়া আৰম্ভ কৰিছিলে মঞ্চত মই কৈছোঁ মই প্ৰথম যেতিয়া মই স্কুল গৈছোঁ তাৰ আগতে মই নাচ শিকিছোঁ আৰু প্ৰথম যেতিয়া মই স্কুল গৈছিলোঁ তেতিয়া মানে কমান শ্ৰেণীত প্ৰথম পঢ়িছিলোঁ কমান শ্ৰেণীৰ পৰা খমান শ্ৰেণীলৈ যেতিয়া পাইছোঁ তেতিয়া খমান শ্ৰেণীত আমাৰ এনুৱেল ফাংচন হয় তাত মই প্ৰথম নাচিছিলোঁ সত্ৰীয়া নাচিছিলোঁ আৰু তেতিয়া পিন্ধা যিটো মোৰ ঘূৰি আছিলে মানে ঘূৰি মানে বুজি পাইছাতো ন ঘূৰিটো মোৰ বহুত দিনলৈ এতিয়াও চাগে মোৰ মাৰ ঘৰত এতিয়াও চাগে আছে এইটো মানে বহুত দিনলৈ আছিলে এতিয়াও চাগে বিচাৰিলে কৰবাত নৃত্য কৰিছিলে চাগে ঘূৰি নাই মই সূত্ৰধাৰী নাচিছিলোঁ অ'কে ঠিকে আছে আমি নৃত্যৰ কথা পাতি যাম আমি এতিয়া অভিনয় ক্ষেত্ৰখনলৈ আহোঁ আপুনি ভাড়াঘৰ চিৰিয়েলখনত আছিল তো ভাড়াঘৰৰ এক্সপিৰিয়েঞ্চটো খুব ভাল ভাড়াঘৰখন আমি যেতিয়া কাম কৰি আছিলোঁ ন ভাড়াঘৰত তেতিয়া আমি এনেকুৱা আছিলোঁ আমি এটা পৰিয়াল আছিলোঁ আৰু যেতিয়া ভাড়াঘৰ মানে শ্বুটিঙলৈ যাওঁ তেতিয়া আমি আমাৰ গৈ পায়ে প্ৰথম আমাৰ কাম হ'ল যে আজি গোটেই দিনটোত আমি খাম কি আৰু গোটেই দিনটো খোৱাৰ বজাৰ কি আহিছে ঠিকে থাকে বজাৰ আহিছে নাই সেইবিলাক চোৱাৰ আমাৰ এটা মানে পিছলৈ সেইবোৰ এটা ৰুটিন হৈ গৈছিল আৰু আমি এইবিলাক লিষ্ট বনাওঁ তাৰোপৰি কোনেও একো এটা নতুন বস্তু নতুন হেৰি ল'বই নাপায় লগে লগে পাৰ্টি হয় আৰু পাৰ্টি মানে কি আৰু হয় হাঁহ খাব নহয় চিকেন খাব এনেকুৱা আৰু গতিকে এনেকুৱা ধৰণৰ হয় আৰু আমি এটা পৰিয়ালৰ নিচিনাকৈ কাম কৰিছিলোঁ আৰু পৰিয়ালত যেনেকৈ ককাই ভাই বাই ভনীৰ মাজত কাজিয়া হয় তেনেকৈ আমাৰ মাজতো কাজিয়া হয় কাজিয়া হৈ পেলাই আমাৰ এনেকুৱা পৰ্যন্ত হৈছে হাতৰ পৰা বস্তু দলি এতিয়া সেইবিলাক কথা মনত পৰিলে হাঁহি উঠে আৰু বহুত খনা খনিবিলাকো হয় গতিকে খুব
ভাল লগা এটা পৰিৱেশ আছিল ভাড়াঘৰ সেনেকুৱা ভাল লগা পৰিৱেশ আৰু এতিয়ালৈকে মই একো ইউনিটত হোৱাই নাই আচলতে আচ্ছা কিমানটা খণ্ড অতিক্ৰম কৰিলে আপোনালোকৰ ভাড়াঘৰ মই কৰিছিলোঁ প্ৰায় 1800 মান এপিছড নেকি মই কৰিছিলোঁ বাকী তাৰপিছতে আকৌ মই নথকাকেও এটা ছিজন হৈছিল গতিকে টোটেল চাগে কিমানমান হ'ব সেইখিনি মোৰ হিচাপ নাই মানে সেইখিনি কিমান হ'ল হ'ব 2000তকৈতো ওপৰত হৈছে হয় ভাড়াঘৰ শ্বুটিঙৰ সময়ত কিবা বেয়া অভিজ্ঞতা আছে নেকি বহুত আছে বেয়া অভিজ্ঞতাবিলাক কিয় ক'ব লাগে বেয়া অভিজ্ঞতাবিলাক বেয়া অভিজ্ঞতাবিলাক সদায় থৈ দিব লাগে সেইবিলাক নিজৰ কামত নাহে লোকক কৈ লাভ নাই গতিকে বেয়া অভিজ্ঞতা একো নকওঁ আছে বহুত বেয়া অভিজ্ঞতা আছে অকল এটাহে নাই ঢেৰ আছে কিন্তু মই সেইটো ক'ব নিবিচাৰোঁ আৰু আছিল আৰু তেতিয়া সেই ভাড়াঘৰ চিৰিয়েলখনত যে জয়ন্ত দাস আপোনাৰ পতি হৈছিলে আপোনাৰ তেখেতৰ বিষয়ে অকণমান জানিব বিচাৰোঁ জয়ন্ত দাস হৈছে এজন খুব ভাল সুদক্ষ অভিনেতা আৰু বহুত ছিনিয়ৰ অভিনেতা আৰু তেখেতে মোক যথেষ্ট সহায় কৰিছিল কিন্তু তাৰ আগলৈকে মই তেনেকুৱা ধৰণৰ কেৰেক্টাৰ কৰা নাছিলোঁ কেতিয়াও মই তাৰ আগলৈকে মানে এই অকণমান কি আৰু অকণমান কমিক ৰোল মই কেতিয়াও কৰি পোৱা নাছিলোঁ গতিকে মই নাজানিছিলোঁ যে এইবিলাক মানে যে ডাইলগ প্ৰধান কমেডি হ'লে তাত কি কৰিব লাগে মই নাজানিছিলোঁ গতিকে এটা ডাইলগৰ পৰা সেইটো ডাইলগলৈ কিমান গেপ দিলে তাৰ এক্সপ্ৰেশ্যনটো ফুটি উঠিব এই কথাবিলাক মই তেখেতৰ পৰা শিকিছিলোঁ আৰু তেখেত খুব ৰসাল ব্যক্তি আৰু খুব সুদক্ষ অভিনেতা তেখেতৰ পৰা মানে মই বহুত বস্তু শিকিছোঁ আৰু অকল এক্টিঙে নহয় এনেও মই কিছুমান বস্তু শিকিছোঁ মানুহৰ এজন অভিনেতা বা এগৰাকী অভিনেত্ৰীয়ে কিছুমান কথা মানি চলিব লাগে আৰু সেই কথাবিলাক মই সঁচাকৈ কৈছোঁ মই তেওঁৰ পৰা শিকিছোঁ আৰু সেইখিনি শিকাৰ কাৰণে মোৰ এতিয়া বহুত সুবিধা হৈছে মানে কেনেকুৱা ধৰণৰ কথা মানি চলিব যেনে খুব পাংচুৱেল হ'ব লাগে শ্বুটিঙত ধৰা শ্বুটিঙলৈ আহিয়ে প্ৰথম মেকআপ চেকআপ লৈ তেখেত আজৰি হৈ থাকে সেই বস্তুটো মই শিকিছোঁ যে আহিয়ে চিধা মেকআপ লৈ মই আজৰি মোৰ শ্বট কেতিয়া হ'ব কেতিয়া ক'ব আহি পেলাই এছিষ্টেণ্টে যে আপুনি মেকআপ লওক সেইটোলৈ তেওঁ ৰৈ নাথাকে মই এই কথাবিলাক তেওঁৰ পৰাই শিকিছোঁ তেখেতে মানে আহি চিধা মেকআপ লৈ মোকো কয় যে আহিয়ে চিধা মেকআপটো লৈ পেলাই বহি থাক তোক যেতিয়া এছিষ্টেণ্টে মাতিব তই যাবি কিন্তু এছিষ্টেণ্টে আহি ক'ব মেকআপ ল'বলৈ তালৈ তই ৰৈ নাথাকিবি এনেকুৱা ধৰণৰ কথা কিছুমান আগতীয়াকৈ আজৰি হৈ থাকে আৰু সময় মানে তেওঁ খুবেই পাংচুৱেল একদম ডট টাইম আহে মানে তেখেত আৰু সেই বস্তুটো মই মানে সেই 6.5 বছৰ কাম কৰি তেখেতৰ লগত সেই বস্তুটো ময়ো মানে আয়ত্ব কৰিলোঁ যে মানে মানুহক কথা ক'বলৈ মানুহক মানে সুবিধা দিব নালাগে আৰু তেখেতৰ আৰু এটা ভাল গুণ তেখেতৰ মুখখন খুব বেয়া আৰু সেইকাৰণে সেইটোৱে তেওঁৰ প্লাছ পইণ্ট মানে মুখখন খুব যে বেয়া মানে যিটো দেখে মুখৰ আগত কৈ দিয়ে আৰু সেইটো খুব ভাল লক্ষণ বুলি মই ভাবোঁ আৰু সেইটো মানে ময়ো কৰোঁ আজিকালি মানে বেয়া দেখিলে লগে লগে বেয়া আৰু এইটো বেয়াই আৰু কৈ দিয়াৰ লগে লগে মানে সেইটো কাম মোৰ আগত আৰু কেতিয়াও নহয় এনেকুৱা ধৰণৰ বহুত কথা মই তেখেতৰ পৰা শিকিছোঁ আমি এতিয়া নদীদ্বীপ মাজুলীৰ কথা জানিব বিচাৰোঁ নদীদ্বীপ মাজুলীৰ লগত আপোনাৰ এটা ভাল সম্পৰ্ক আছে সেই সম্পৰ্কটোৰ বিষয়ে জানিব বিচাৰোঁ মাজুলী এতিয়া মোৰ ঘৰ হয় সঁচা কথা ক'বলৈ গ'লে মই মাজুলী বোৱাৰী গতিকে মাজুলী মোৰ ঘৰ মাজুলীক মই বিৰাট ভাল পাওঁ আৰু মই ভালেই পাওঁ আৰু মাজুলীখন খুব আৰু মানে কেলৈ ভাল পাওঁ নাজানো আৰু মুঠতে ভাল পাওঁ আৰু মাজুলীৰ মানুহবোৰকো মই খুব ভাল পাওঁ মাজুলীৰ মানুহবিলাকৰ আটাইতকৈ ডাঙৰ মানে কথাটোৱে হৈছে যে মানুহক খুব পটককৈ আঁকোৱালি ল'ব পাৰে যাৰ কাৰণে বহুত ঠগো খায় সেইটো বেলেগ কথা কিন্তু পটককৈ আঁকোৱালি লয় মানে অকণমান মোৰ নিচিনা মানে ময়ো পটককৈ মানুহক বিশ্বাসত লৈ লওঁ বা ভাল পাওঁ গতিকে মাজুলীৰ মানুহেও খুব পটককৈ মানুহ বিশ্বাস কৰে ভাল পায় গতিকে মানুহখিনিকো মোৰ খুব ভাল লাগে আৰু মানে তেওঁলোকৰ মানে মাজুলী কেতিয়া গৈছিলে আপুনি মৰমৰ বিনিময়ত অকল মৰমেই বিচাৰে তেওঁলোকে অন্য একো নিবিচাৰে মোৰ সেইটো কাৰণে মাজুলীখন খুব ভাল লাগে প্ৰথম মই বিয়াৰ পিছতেহে গৈছোঁ আগতে মাজুলী নাই যোৱা মোৰ ভুল ধাৰণা আছিলে মই ভাবিছিলোঁ মাজুলীখন তেনেই অকণমানি ফুটবল খেলিলে চাগে এনেকৈ মাৰি দিলে চাগে বলটো গৈ পেলাই পানীতে পৰে এনেকুৱা নিচিনা ভাৱ আছিল কিন্তু তালৈ গৈ পেলাই গম পালোঁ নহয় বহুত ডাঙৰ গতিকে তেনেকৈ কিছুমান ভাৱ আছিল আৰু সেইবোৰ পিছত মই বিয়াৰ পিছত যেতিয়া গৈছোঁ তেতিয়া মই গম পাইছোঁ আৰু যে নহয় কথাটো আচলতে গতিকে মাজুলীখন মোৰ ভালেই লাগে মুঠতে হালধীয়া পথাৰবোৰ সৰিয়হৰে মানে ভৰ্তি হৈ থকা পথাৰ আৰু বিভিন্ন চৰাই তাৰোপৰি এনেকৈ বৰশীটো পেলাই দিলে মাছ উঠি আহে এই গোটেই বস্তুবোৰ মোৰ খুব ভাল লাগে
আচ্ছা সিনেমা জগতৰ কথা লাই আহোঁ সিনেমা প্ৰথম সিনেমা আপোনাৰ কোনখন মোৰ প্ৰথম সিনেমা ৰিক্সাৱালা মই তেতিয়া মানে মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ কেনেদৰে আহিলে আপুনি সিনেমা জগতখনলৈ একো নাই মই মোৰ এখন চিৰিয়েল প্ৰথম হৈছে ক্লাছ 10ত মই যিখন চিৰিয়েল কৰিছিলোঁ সেই চিৰিয়েলখন টেলিকাষ্ট যেতিয়া হৈছে তেতিয়া দাৰা আহমেদ পৰিচালক দাৰা আহমেদে এখন চিনেমাৰ মানে আয়োজন কৰি আছিলে তাৰপিছত তেখেতে এনেকৈ বহি পেলাই নে কিবা এনেকৈ চাই থাকোঁতে দেখি পেলাই ক'লে যে এজনী ছোৱালী বেয়া নহয় নতুন ছোৱালী কোন ছোৱালী খবৰটো ৰাখচোন তেতিয়া এছিষ্টেণ্টক কাৰোবাক ক'লে তাৰপিছত এছিষ্টেণ্ট যাক ক'লে তেখেতে মোৰ দেউতাক চিনি পাইছিলে তেখেতে খবৰ খাবাৰ কৰি গম পালে যে যতীন গোস্বামী ছাৰৰ ছোৱালী তাৰপিছত আহিলে মোৰলৈ আহি কথা পাতিলে তাৰপিছতে মোক কাষ্টিং কৰিলে তাৰপিছতে গ'লোঁ চিনেমা কৰিবলৈ গৈছোঁ মই একো নাজানোৱেই তেতিয়া কৈছোঁ আৰু মাতিছে তাৰপিছতে বহুত গালিও পাৰিছিল তেতিয়া দাৰা আহমেদে গালি মানে বহুত গালি খাইছোঁ গালি খাই এক্টিং কৰিছোঁ আৰু তেতিয়া নাজানো ন বহুত কথাই নাজানো তেতিয়া তাৰপিছতে চিনেমা ৰিলিজ হ'ল চবৰে খুব ভাল লাগিলে চবেই ভাল পালে তাৰপিছতে অভিনেত্ৰী হ'লোঁ আৰু তেতিয়াৰ পৰা আৰম্ভ হৈ আছে যাত্ৰা হয় এতিয়া কেতিয়াবা নৃত্য কৰে নে নকৰে আপুনি এতিয়া মানে মই মঞ্চত উঠা নাই আজি অলপ দিন মই মঞ্চত উঠা নাই মঞ্চত উঠিবলৈ মন আছে কিন্তু দেখা যাওক কি হয় পিছত কিন্তু মঞ্চত উঠা নাই যদিও এনেকুৱা নহয় যে মই মানে পাহৰি গৈছোঁ মই এৰি দিছোঁ এনেকুৱা নহয় মই মাজে মাজে চৰ্চাটো আছে মাজে কৰি আছোঁ ঘৰতে কৰি আছে আচ্ছা ঠিকে আছে বাৰু সাগৰিকা গোস্বামীৰ মতে জীৱন মানে কি সাগৰিকা গোস্বামীৰ মতে জীৱনটো এটা কথাই যে তুমি যাক দেখি আছা সন্মুখত তেওঁৰ কথা কেতিয়াও বেয়াকৈ নাভাবিবা তেওঁক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা তোমাৰ বাবে যেন আন কোনোবাই দুখ নাপায় সেই কথাটো সদায় মনত ৰাখিবা আৰু সদায় মানে পজিটিভ চিন্তাৰে ভাল মানে মই সাংঘাতিক কিবা নহয় মানে যাতে মোৰ কামৰ দ্বাৰা মানুহৰ এজনৰ কামৰ দ্বাৰা আন কাৰো যাতে কষ্ট নহয় কাৰো যাতে বিপদ নহয় কাৰো যাতে অশান্তি নহয় সেই কথাটো গুৰুত্ব দি পেলাই চলি যোৱাটোৱেই জীৱন এতিয়া বাইদেউ আপুনি কিহত ব্যস্ত হৈ আছে যিহেতু আপুনি এগৰাকী অভিনেত্ৰী নৃত্যশিল্পী হয় কিহত ব্যস্ত বৰ্তমান এতিয়া মই এখন ধাৰাবাহিক কৰি আছোঁ স্পন্দন টিভিত আহিব সেইখনৰ নাম হৈছে প্ৰেমে প্ৰতিবাদে জীৱন সেইখন আহিব চাগে ডিচেম্বৰৰ লাষ্ট মানত আহিব সেইখনৰ কামত এতিয়া মই ব্যস্ত চলি আছে শ্বুটিং চলি আছে এই অভিনয় আৰু নৃত্যৰ বাহিৰেও অৱসৰৰ টাইমখিনিত মানে আপুনি যিখিনি সময়ত জিৰণি লয় সেইখিনি টাইমত আপুনি কি কৰে অকল শুওঁ আৰু কিবা কিবি খাওঁ মানে মই খাই খুব ভাল পাওঁ আৰু শুই খুব ভাল পাওঁ বাছ সেইটোৱে কৰোঁ অৱসৰ বিনোদন মানে মোৰ সেইটো আৰু ভাল চিনেমা আহিলে চাবলৈ যাওঁ মই অকণমান চিনেমা চাই ভাল পাওঁ আৰু গতিকে অকণমান চিনেমা চাওঁ আৰু পাৰিলে আৰু কোনোবা ওচৰত মানুহ থাকিলে আড্ডা দিওঁ আড্ডা দিয়াটো মানে অকণমান মই ভাল পোৱা বস্তু অকণমান আড্ডা দিয়াটো গতিকে চবৰ লগতে বহি অলপ কথা বতৰা পাতি ফূৰ্তি ফাৰ্তা কৰি মই ভাল পাওঁ বাছ মই তেনেকৈ কটাওঁ খাই ভাল পাওঁ বুলি যে ক'লে খাই ভাল পাওঁ দেই মই বনায়ো যিহেতু ভাল পায় চাগে সেইটোহে গণ্ডগোল বনাই মই ভাল নাপাওঁ বনাই ভাল নাপায় কিন্তু খাই ভাল পাওঁ কিন্তু বনাই কোনোবাই মুখৰ আগত দিলে বৰ ভাল পাওঁ কিন্তু উপায় নাই কাৰণে ৰান্ধো আৰু উপায়টো নাই কিন্তু ৰান্ধি বৰ বেয়া পাওঁ মই মানে ৰন্ধাটো মানে কি জানা লগত কোনোবা এটা থাকিলে ভাল অকলে ৰান্ধি থাকিবলৈ বেয়া লাগে কাৰণে খুব এটা ভাল নাপাওঁ মই ৰান্ধি তথাপিতো ৰান্ধো আৰু যিখিনি দৰকাৰ সেইখিনি ৰান্ধো আৰু আচ্ছা ঠিকে আছে বাৰু নৃত্যৰ কথালৈ আহোঁ নৃত্য যেতিয়া আপুনি প্ৰথম মাৰ পৰা শিকিছিলে তেতিয়াৰ পৰাতো মঞ্চত নৃত্য কৰি আছে তাৰপিছত ডাঙৰ হোৱাৰ পাছত কেতিয়াবা ক'ৰবাত বাহিৰতো নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছে নেকি গৈছোঁ মই দেউতাৰ গ্ৰুপতে মই বিভিন্ন জেগাত কৰিছোঁ দিল্লীত কৰিছোঁ চণ্ডীগড়ত কৰিছোঁ তাৰপিছত লক্ষ্ণৌত কৰিছোঁ কলকাতাত কৰিছোঁ এনেকৈ বিভিন্ন জেগাত দেউতাৰ গ্ৰুপৰ লগত গৈছোঁ খাজুৰাহো গৈছোঁ খাজুৰাহো ফেষ্টিভেল বুলি এটা ডান্সৰ ফেষ্টিভেল হয় তাত সেইবাৰ সত্ৰীয়া নাচক প্ৰথম মাতিছিল আৰু প্ৰথম সত্ৰীয়া নাচক যিবাৰ মাতিছিল সেইবাৰেই মই তাত পাৰফৰ্ম কৰিছোঁ গতিকে বিভিন্ন জেগাত মই পাৰফৰ্ম কৰিছোঁ সেই মঞ্চৰ যিটো পাৰফৰ্মেঞ্চৰ যিটো অভিজ্ঞতা মানে অভিজ্ঞতাটোৰ বিষয়ে অকণমান জানিব বিচাৰোঁ মানে মঞ্চত নৃত্য পৰিৱেশন কৰাটো কি হয় জানা অকল মঞ্চ মানে অকল নৃত্য বুলিয়ে নহয় অভিনয়ো যেতিয়া মঞ্চত কৰা হয় নহয় অডিয়েঞ্চৰ লগত ডাইৰেক্ট কানেক্ট হয় গতিকে ভাল বেয়া কেনে পাইছে গম পোৱা যায়
গতিকে সেইটো এটা বেলেগ অনুভূতি আৰু তাত ধৰা লাইটে হেৰিয়ে মানে মিউজিকে চব লৈ কাম মানে এটাখন মঞ্চত নিজকে উপস্থাপন কৰাটো আৰু তেতিয়াই মানে এজন শিল্পীয়ে নিজকে উপস্থাপন কৰিবলৈ শিকে এজন শিল্পীয়ে নিজকে উপস্থাপন কৰিবলৈ শিকাটোও এটা জানো আৰ্ট হয় নহয় গতিকে সেইটো তেতিয়াই শিকে মই মানে তেতিয়াই শিকিছিলোঁ আৰু মোৰ মানে মঞ্চখন মই অকণ ভালেই পাওঁ নৃত্যই হওক বা অভিনয় হওক মই মঞ্চখন ভালেই পাওঁ কাৰণ অডিয়েঞ্চৰ লগত ডাইৰেক্ট কানেক্ট হয় সেইকাৰণে মই মানে ভালেই পাওঁ মঞ্চ গতিকে নৃত্যৰ ক্ষেত্ৰতো মানে আৰু কি হয় যিবোৰ ফেষ্টিভেললৈ মই ধৰা নাচিবলৈ গৈছিলোঁ এটা সময়ত সেইবিলাকত কি হয় ন আমাৰ আগে কিছুমান এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হয় বেলেগ বেলেগ নৃত্য শৈলী এনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হয় নহয় সেইবিলাক চাই যে মই তেতিয়াই মই মানে অবাক হৈ যাওঁ এনেকুৱাও মানে হয়নে এইটো মানে সাংঘাতিক পাৰফৰ্মেঞ্চ হয় আৰু সেইবোৰ বৰ ভাল লগা কথা খুব বহুত অভিজ্ঞতা মানে হয় সেইবোৰ চালেও গতিকে মঞ্চখন মই এনেও বৰ ভাল পাওঁ আৰু খুবেই ভাল লগা বস্তু আচ্ছা ভাড়াঘৰ চিৰিয়েলখনত আপুনি দেখা গৈছিল মানে আপুনি ওচৰ চুবুৰীয়াৰ সৈতে বিভিন্ন আলোচনা কৰিছিলে ইজনীৰ কথা সিজনীৰ কথা পাতিছিলে তো এতিয়া যিহেতু আপুনি এগৰাকী গৃহিণী সেইটো এক্সপিৰিয়েঞ্চ আছে নেকি মানে গৃহিণী হৈও তাৰমানে মোৰ নহয় তাৰমানে মই বেয়া পোৱা বস্তুৰ ভিতৰত দুটা এক নম্বৰ হৈছে মই মেকআপ বেয়া পাওঁ আৰু 2 নম্বৰ হৈছে মই পৰচৰ্চা বেয়া পাওঁ এই দুটা বস্তু মই সাংঘাতিক বেয়া পাওঁ মই বেয়া পালেওতো অভিনয়টো কৰিবই লাগিব অভিনয়টো অভিনয় সেইটো বেলেগ কথা কিন্তু মোৰ বাস্তৱ জীৱনত তাৰমানে মই আমুকৰ কথা মই পাতোঁ নপতা নহয় কিন্তু মানে পৰচৰ্চা নহয় তাৰমানে মানে ধৰা এই আমুকলৈ গৈছে বা মই ফটো দেখিছোঁ বৰ ধুনীয়া লাগিছে সেইটো বেলেগ কথা কিন্তু ধৰা পৰচৰ্চাটো মই অকণ বেয়াই পাওঁ গতিকে মই অকণ নকৰোঁৱেই মই সেইকাৰণে অকণমান লোকৰ কথা আঁতৰি থাকে আৰু মানে খুব এটা ভাল নাপাওঁ আৰু মই গতিকে সেইটো অভিজ্ঞতা মোৰ অকণমান নাই কিন্তু মঞ্চ মানে অভিনয়ত কৰিছোঁ আৰু অভিনয়টো আৰু বেলেগ কথা সেইটো বেলেগ কথা এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি আগতে শকত আছিলে এতিয়া ক্ষীণাই গ'ল কেনেকৈ মানে এইটো কেনেকৈ ক্ষীণাব পাৰে আচলতে কি জানা মই যেতিয়া শকত আছিলোঁ মই ভাড়াঘৰত শকত আছিলোঁ তাৰপিছতে আৰু বেছি হ'লোঁ মোৰ ৱেইট প্ৰায় 96 কেজিজ হ'ল তাৰপিছতে তেতিয়া মানে মোৰ এটা হৰম'নেল ইনবেলেঞ্চ আছিল আৰু মই নাজানিছিলোঁ সেইটো কেনেকৈ তাক কণ্ট্ৰল কৰিব লাগে মই নাজানিছিলোঁ আৰু মই ঔষধ খোৱাত মানে অত্যন্ত বেয়া মই ঔষধ খাব লগা কথাটো মানে মোৰ কাৰণে মানে কি বুলি কওঁ আৰু মোৰ কাৰণে মানে বৰ মোক মানে শাস্তি দিবৰ যদি মন আছে ঔষধ খাবলৈ ক'লেই হ'ল আৰু মই ইমান অশান্তি পাওঁ ঔষধ খোৱা কথাটো গতিকে ঔষধ তেনেকৈ নাখাইছিলোঁ গতিকে ইনবেলেঞ্চ হৰম'নেল যিটো ইনবেলেঞ্চ সেইটো মোৰ বহু দিনলৈ মানে আছিলেই পিছত মানে যেতিয়া মোৰ ৱেইট বাঢ়ি গৈ পেলাই মোৰ 96 হ'ল তেতিয়া এটা মানে মই যেতিয়া অসুবিধা পাবলৈ ল'লোঁ তেতিয়া মানে মই ভাবিলোঁ যে মোৰ কমাব লাগে আৰু মই মানে কি কৰিম মানে তেতিয়া অকণমান পঢ়া শুনা কৰি মই গম পালোঁ যে কেনেকৈ সেই হৰম'নেল বেলেঞ্চ কৰিব লাগে আৰু যেতিয়া সেইটো কৰিলোঁ তাৰপিছত অকণমান আসন কৰিলোঁ অকণমান প্ৰাণায়াম কৰিলোঁ মই অকণ প্ৰাণায়াম কৰাত মই অলপ বেছি গুৰুত্ব দিওঁ মানে মই এক্সাৰচাইজ বুলি ক'লে মই আসন আৰু প্ৰাণায়ামে কৰোঁ আৰু আসনতকৈও মই প্ৰাণায়াম মই অলপ বেছি গুৰুত্ব দিওঁ গতিকে সেয়া কৰিলোঁ তাৰপিছত লাহে লাহে কমি আহিলে আৰু অকণমান ডায়েট কৰি মানে হৰম'নেল বেলেঞ্চ কৰিবৰ কাৰণে ডায়েটটো অলপ চেঞ্জ কৰিব লগা হ'ল এতিয়া সেইটো চেঞ্জ কৰিলোঁ সেইটোৱে মোৰ লাইফষ্টাইল হৈ গ'ল আৰু এতিয়া গতিকে ঠিক হৈ গ'ল আৰু অলপ কমোৱাৰ এটা মন আছিল কিন্তু মোৰ স্বামীয়ে মোক মানে হাজবেণ্ডে মোক বেয়া পায় তেওঁ কয় যে তই আৰু নিখিনাবি তোক আৰু কিডালে বেয়া দেখিব আৰু তই তেওঁৱে যদি বেয়া দেখে আৰু মোৰো উপায় নাই গতিকে সেইকাৰণে আৰু কমোৱাৰ কথা ভবা নাই আৰু এতিয়া আচ্ছা আপুনি যিহেতু এগৰাকী অভিনেত্ৰী মঞ্চত অভিনয় কৰিছে চিনেমা অভিনয় কৰিছে চিৰিয়েলত অভিনয় কৰিছে আটাইতকৈ বেছি ক'ত অভিনয় কৰি ভাল লাগে আৰু কিয় ভাল লাগে মই কৈছোঁ মঞ্চ মোৰ ভাল লাগে মঞ্চত ডাইৰেক্ট কানেক্ট হয় সেইকাৰণে মোৰ ভাল লাগে অন্য একো কোনো কথা নাই যে অভিনয় কিন্তু মঞ্চত মানে লগে লগে গম পোৱা যায় অডিয়েঞ্চে মোক ভাল পাইছে নে বেয়া পাইছে গতিকে সেইকাৰণে মোৰ মঞ্চখন ভাল লাগে কিন্তু মোৰ এইটো ব্যক্তিগত অনুভৱ যে কেমেৰাত এক্টিং কৰিবলৈ অলপ বেছি টান তাৰমানে টান এইকাৰণে কেমেৰাত খুব পুংখানুপুংখৰূপে ওলায় তোমাৰ মুখৰ তোমাৰ চকু তোমাৰ মুখ তোমাৰ চেলাউৰি তোমাৰ নাক তোমাৰ ওঠ চব একদম ডিটেইল ওলাই যায় গতিকে তাত তোমাৰ যদি তোমাৰ ডাইলগ আৰু তোমাৰ এক্সপ্ৰেশ্যনৰ যদি অকণমানো তিলমাত্ৰ হেৰফেৰ হয় নহয় মানুহে মানে অডিয়েঞ্চে মানে সেইটো কেৰেক্টাৰ নলয় গতিকে
অকণমান মন মানে কেমেৰাত এক্টিং কৰিবলৈ অকণমান টান মানে আৰু দৰ্শকে মানে কি হয় অকণমান তিলটো মান ইফাল সিফাল হ'লে দৰ্শকৰ খাটকা লাগি যায় আৰু দৰ্শকে মানে এই ভাল কৰা নাই এনেকৈ কৈ দিয়ে গতিকে কেমেৰাত অভিনয় কৰিবলৈ অকণমান টান বুলি মই ভাবোঁ আৰু মই নিজে ভাবোঁ আৰু আচ্ছা গালি চালিটো শুনিছে আপুনি ক'লে অলপ আগতে গালি শুনিছে মানে অভিনয় কৰাত বাপৰে কেনেকুৱা ধৰণৰ গালি মানে এই বাপৰে মোক যে মই যেতিয়া প্ৰথম ছবি কৰিবলৈ গৈছিলোঁ নহয় দাৰা মামাই যে মোক মই দাৰা আহমেদক দাৰা মামা বুলি মাতোঁ মোৰ মা মানে মা যেতিয়া অভিনেত্ৰী আছিল তেতিয়া তেখেতসকল সৰু সৰু আছিল আৰু মাক মানে মোৰ মাৰ নাম আছিলে কমলা গতিকে মাক কমলা বাইদেউ বুলি মাতিছিলে সেই সূত্ৰে মই দাৰা আহমেদক মামা বুলি মাতোঁ আৰু দাৰা মামাই মানে মোক ঢেৰ গালি পাৰিছিলে থিয় হ'ব নাজানিছিলোঁ বহুত কথা নাজানিছিলোঁ বহুত গালি পাৰিছিল আৰু তাৰপিছতে মই এটা কথা মোৰ ভাল লাগে যে সেই গালিবিলাকৰ পৰা কিন্তু মই বহুত কথা শিকিছিলোঁ তাৰপিছতে মই আব্দুল মজিদ ডাঙৰীয়াৰ লগত কাম কৰিছোঁ তেখেতেতো মোক আৰু মানে নিজৰ ছোৱালীৰ নিচিনা ভাবে আৰু তেখেতেও মোক যথেষ্ট মানে বহু কথা শিকাইছে আৰু ভুলটো যথেষ্ট কৰিছোঁ মই আৰু গালিও খাইছোঁ সেইমতে তেওঁলোকৰ পৰা তেখেতৰ পৰা মই বহুত কথা শিকিছোঁ জনছ মহলীয়া পৰিচালক জনছ মহলীয়াৰ পৰা মই বহুত কথা শিকিছোঁ তেনেকৈ বিভিন্ন পৰিচালকৰ পৰা মই বিভিন্ন কথা শিকিছোঁ মোৰ আটাইতকৈ ভাল লগা পৰিচালকজন হৈছে ডক্টৰ ভৱেন শইকীয়া ছাৰ আৰু কিন্তু মানে আচৰিত কথা যে ছাৰে কেতিয়াও গালি পৰা নাছিল আৰু ছাৰে গালি মই কাকো পৰা দেখাই নাছিলোঁ মানে মই যিমানকেইদিন ছাৰক লগ পাইছোঁ মই ছাৰক কাকো গালি পৰা দেখা নাই আৰু ছাৰে মানে মই কি ক'ম আৰু ছাৰৰ কথা ক'লে মোৰ মনটোৱে বেয়া লাগি যায় মানে ছাৰে মানে যেনেকৈ কথাটো কয় নহয় সেই কথাটো মানে যিসকল অভিনেতা অভিনেত্ৰীয়ে ছাৰক পাইছে তেখেতসকলে জানে মানে তেখেতে যেনেকৈ কথাটো বুজাই দিয়ে একদম মানে মূৰত সোমাই একদম পেটলৈ গুচি যায় মানে সি আৰু কেতিয়াও মোৰ মনৰ পৰা মগজুৰ পৰা কেতিয়াও ওলাই নাযায় মানে ইমান ধুনীয়াকৈ ছাৰে কথাটো বুজাই দিয়ে গতিকে ডক্টৰ ভৱেন শইকীয়া ছাৰক মানে মই ভাবোঁ যে মানে মোৰ অভিনয়ৰ জীৱনত মোৰ ব্যক্তিগত জীৱনত মানে মই তেখেতক লগ পোৱাটো মানে ভগৱানৰ এটা ডাঙৰ মোৰ কাৰণে উপহাৰ বুলি মই ভাবোঁ আপুনি যিহেতু সৰুৰে পৰা নৃত্য বা অভিনয় কৰি আহিছে এতিয়ালৈকে অভিনয়টোতো কৰি আছে নৃত্য মাজে মাজে কৰি থাকে যদি এই দুটা নাথাকিলে হয় নৃত্য বা অভিনেত্ৰী নহ'লে হয় আপুনি কি হ'লহেঁতেন এইটো বৰ ডাঙৰ কথা সুধিলা নহয় সেইটোতো মই কেতিয়া ভবাই নাই তাৰমানে মই য'ত জন্ম হৈছোঁ নহয় হয় মোৰ যিজনী ভতিজা মানে মোৰ ডাঙৰ দাদাৰ ছোৱালী আৰু মোৰ সৰু দাদাৰ ছোৱালী গুণাকৰ দেৱ গোস্বামীৰ ছোৱালী আৰু ডাঙৰ দাদা মোৰ ভাস্কৰ দেৱ গোস্বামী ডাঙৰ দাদাৰ ছোৱালী জন্ম হৈয়ে খোলৰ শব্দ শুনিছে আচ্ছা মোৰ সৰু দাদাৰ ছোৱালীজনী এতিয়া তাইৰ বয়স 7 বছৰ তাইতো যিদিনাখন তাই থিয় হ'ব শিকিছে সেইদিনাখন তাই উৰাত উঠা বহা কৰিবহে শিকিছে গতিকে মানে আমাৰ ঘৰখনৰ ল'ৰা ছোৱালীয়ে অন্য কিবা ভাবিব নোৱাৰে মানে নায়েই চাগে মই একো ভবাই নাছিলোঁ এতিয়া তুমি কওঁতেহে ভাবিছোঁ কিবা ভাবিব লাগিছিল নেকি কিন্তু মই কেতিয়াও হয় মই অভিনেত্ৰী হ'লোঁ মানে অভিনেত্ৰী হোৱাটো মই কৈছোঁৱেই মনেই নাছিল মই নৃত্যশিল্পী হোৱাৰে মন আছিল কিন্তু নহ'ল মানে সেইটো নহ'লগৈ আৰু কিন্তু আমি জন্ম হৈ আমি সেইটোৱে ভাবিছোঁ তাৰমানে অন্য কথা একো ভবাই নাই লাইফত মই কেতিয়াও বেলেগ ভবাই নাই আচলতে কেতিয়াও ভবা নাই এতিয়াও ভবা নাই আমি শেষৰ পৰ্যায়লৈ আহিছোঁ শেষত এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা সাগৰিকা গোস্বামীৰ প্ৰথম প্ৰেম সাগৰিকা গোস্বামীৰ প্ৰথম প্ৰেম কিন্তু অভিনয় আৰু অভিনয়ৰ লগত মই ভাবোঁ মই বিচাৰোঁ আৰু নাজানো ভগৱানে মোক ইয়াৰ পিছৰ সময়খিনিত কালিৰ সময়খিনি আমি নাজানে কিন্তু তথাপিতো মই ভগৱানৰ মানে মই এটা কথাই ভাবোঁ বিশ্বাস কৰোঁ যে মই অভিনয় মই খুব অনেষ্টলি কৰোঁ মানে মোৰ অভিনয়ৰ ক্ষেত্ৰত মই বৰ সততাৰে মই কৰোঁ গতিকে মোৰ মা দেউতাও কয় যে যি কাম সততাৰে কৰা হয় সেই কামে সদায় তোমাৰ লগত থাকিব সংগ দিয়ে গতিকে আশা কৰোঁ যাতে মোৰ প্ৰথম প্ৰেম যাতে আৰু মানে কেতিয়াও মোৰ পৰা দূৰ নহয় মৃত্যুৰ আগমুহূৰ্তলৈকে যাতে মোৰ লগত থাকে বুলি মই ভাবোঁ আৰু তেনেকুৱা হওক বুলি মোৰ আশা আৰু নাজানো আৰু কেনেকৈ চলিব পিছৰ জীৱনটো মই গম নাপাওঁ কি হ'ব কিন্তু আশা কৰোঁ যে মানে মোৰ প্ৰথম প্ৰেম যাতে মোৰ লগত থাকি যায় আৰু
আপোনাৰ সৰুকালৰ এনেকুৱা কিবা কাহিনী আছে নেকি যিটো আপুনি এতিয়াও স্মৰণ কৰে বা এতিয়া ভাবি পেলাই আপোনাৰ ভাল লাগে বা কেতিয়াবা দুখো লাগে সেইটো ভাবি পেলাই কিবা কাহিনী? না, মোৰ মানে তেনেকুৱা ধৰা কাহিনী নাই, কিন্তু মই এখন ছবি মানে মই নামটো ক'বলৈ মই এতিয়া দিগদাৰ পাইছোঁ। ছবি এখন মই নকৰিলোঁ মানে গৈছিলোঁ এদিন কাম কৰি পেলাই মই আচলতে অকণমান কি বুলি ক'লে শব্দটো মিলিব মই নাজানো। মই মানে পটককৈ কেতিয়াবা চাগে অকণমান শিল্পী হ'লে তেনেকুৱা হয়ো নেকি নাজানো, বহুত ডাঙৰ কথাত মই খং মানে মোৰ অকণমানি কথাত খং নহয়, ঠিক কি বুলি কওঁ মানে অভিমানো নহয়, কি বুলি ক'লে মিলিব নাজানো, মানে নকৰোঁ যা এনেকুৱা ধৰণৰ মানে তেনেকুৱা ধৰণৰ এটা মোৰ এটা আছে মানে মোৰ ভিতৰত। সেই ছবিখনত কেৰেক্টাৰটো কৰিবলৈ গৈ পেলাই সেইখন ছবি বাহিৰৰ ছবি আছিল, মানে হিন্দী বোলছবি আছিল, সেইখন অসমত হৈছিল। মই ছবিখনৰ নামটো ক'ব বিচৰা নাই, কিন্তু সেই ছবিখনত মই প্ৰথম দিনাখন শ্বুটিঙলৈ গৈ মই সৰু কথা দুটাত মই মানে মোৰ মানে কি কওঁ মানে বেয়া লাগিল। মানে মোৰ ইগ' বুলি ক'লে ঠিক কি বুলি কওঁ মই ঠিক ধৰিব পৰা নাই, মানে অকণমান কি কয় আত্ম অভিমানত লাগিল চাগে। লগাৰ পিছতে মই পিছদিনাখন নাযাওঁ বুলি নগ'লোঁ, আৰু নগ'লোৱে ছবিখন নকৰিলোৱে। মই পিছত মোৰ কেৰেক্টাৰটো বেলেগে কৰিলে বুলি শুনিলোঁ আৰু মই নাচালোঁ পিছত যেতিয়া ৰিলিজ হ'ল মই তেতিয়াও নাচালোঁ। কিন্তু চাগে মই সেইখন চাগে কৰা হ'লে চাগে মোৰ আৰু কিবা বেলেগ হ'লহেঁতেন চাগে, কিন্তু নাজানো আৰু। কিন্তু মানে মই এতিয়াও কেতিয়াবা ভাবিলে মই ভাবোঁ যে মই এৰি দিলোঁ সেই কথাটো, মানে মই এতিয়াও কেতিয়াবা অকণমান মোৰ নিজৰো বেয়া লাগে। কিন্তু এইটো ভাবিও মোৰ ভাল লাগে যে মোৰ সেই সময়ত তাৰমানে তেতিয়া মোৰ বয়সো কম আছিল, আৰু সেই সময়ত বুলি এতিয়াও মই এটা কথা ভাবিও ভাল লাগে যে মোৰ নিজৰ যিটো আত্ম অভিমান, সেই অভিমানটোক যে মই গুৰুত্ব দিব পাৰিলোঁ, সেই কথাটো ভাবিও মোৰ ভাল লাগে। কাৰণ মানুহৰ ছেল্ফ ৰেচপেক্ট, নিজৰ সন্মানটো বহুত ডাঙৰ কথা বুলি মই ভাবোঁ। সেইটো হয়, মানে আনক সন্মান দিয়াটোতো বেলেগ কথা, কিন্তু নিজৰ সন্মান, নিজৰ আত্ম অভিমান, আত্ম অহংকাৰ যিটো বস্তু, সেই বস্তুটো আচলতে অকণমান দৰকাৰো প্ৰত্যেক মানুহক বুলি মই ভাবোঁ আৰু। গতিকে মোৰ ভালো লাগে যে মই ইমান এটা ডাঙৰ বস্তুটোক মই তাতকৈ মোৰ নিজৰ হেৰিটোক মই বেছি গুৰুত্ব দিলোঁ। কেতিয়াবা মোৰ ভালো লাগে, কিন্তু কেতিয়াবা মোৰ এনেকুৱাও লাগে সেইখন কৰা হ'লে হয়তো মোৰ কিবা বেলেগ আৰু কিবা হ'লহেঁতেন, নাজানো আৰু চব হেঁতেন, কিন্তু তেনেকুৱা মোৰ ভাৱ হয়। সেইটো কথাই মোৰ অলপ মনত থাকি গ'ল আৰু জীৱন এতিয়ালৈকে আৰু। আচ্ছা, যিহেতু এতিয়া বহুত নতুন অভিনেত্ৰী বা নতুন নৃত্যশিল্পী আহি আছে, তো তেওঁলোকক কিবা ক'ব নেকি আপুনি? যুৱ প্ৰজন্মৰ যিসকল নতুন অভিনেত্ৰী বা নৃত্যশিল্পী আছে তেখেতলোকৰ সৈতে কি ক'ব? এই যুৱ প্ৰজন্মৰ মানে নতুনকৈ অহা যিখিনি শিল্পী বা ডান্সাৰ যিখিনি আহিছে নহয়, তেওঁলোকে যথেষ্ট কষ্ট কৰে। মই এতিয়াতো চব নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ লগতে মই কাম কৰি আছোঁ, নতুন পৰিচালকৰ লগত মই কাম কৰিছোঁ, নতুন অভিনেতা অভিনেত্ৰীৰ লগত মই কাম কৰিছোঁ। তুমি ভাবিব নোৱাৰা এতিয়া যিবিলাক আমি যেতিয়া প্ৰথম আহিছিলোঁ, অৱশ্যে সেইটো সময়টোৰ কাৰণেও হ'ব পাৰে, মই নাজানো, কিন্তু আমি যেতিয়া প্ৰথম আহিছিলোঁ আমি এইবিলাক কথা নাজানিছিলোঁৱে, আমাক শিকাইছিলে পৰিচালকে। কিন্তু আজিকালি অভিনেতা অভিনেত্ৰী, আজিকালি নৃত্যশিল্পীয়ে এইবিলাক বহু কথা জানে, আৰু ভাল লাগে। তেওঁলোকৰ ষ্টাডি আছে, তেওঁলোকে যেতিয়া এটা কেৰেক্টাৰ কৰিবলৈ আহে নহয়, সেই কেৰেক্টাৰটোৰ বিষয়ে সুধি পুচি আমি নাজানিছিলোঁ সেইবোৰ কথা। কিন্তু হয়তো সময়ৰ পৰিৱৰ্তনো হ'ব পাৰে, মই নাজানো, কিন্তু আজিৰ যুৱ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী, যুৱ প্ৰজন্মৰ ডান্সাৰ, যুৱ প্ৰজন্মৰ পৰিচালক, যুৱ প্ৰজন্মৰ মিউজিকৰ মানুহ প্ৰত্যেকেই যথেষ্ট ষ্টাডি কৰে আৰু যথেষ্ট অধ্যয়ন কৰে, নিজৰ মানে কাম লৈ তেওঁলোক যথেষ্ট মানে যথেষ্ট উৎসৰ্গিত। গতিকে মই যুৱ প্ৰজন্মৰ বহু কিছুমান আছে আৰু তেওঁলোকে এনেই আহিছে এনেই গৈছে, সেইবিলাক হাৱা, তেওঁলোক আহিব আৰু যাব, তেওঁলোকৰ কথা বাদ দিছোঁ। কিন্তু যিখিনি নৱপ্ৰজন্মৰ যিখিনি মানুহে সঁচাকৈ কাম কৰিছে নহয়, তেওঁলোকে যথেষ্ট জানে, আৰু তেওঁলোকক মই সন্মান কৰিবলৈ মন যায়। ইমান তেওঁলোক মানে ডেডিকেট, মানে ইমান তেওঁলোকে নিজকে উৎসৰ্গিত কৰে কামটোত, ইমান ডিটেইল তেওঁলোকে জানে, বুজে আৰু জানিবলৈ চেষ্টা কৰে। মই যথেষ্ট সন্মান কৰোঁ তেওঁলোকক, আৰু তেওঁলোকৰ পৰাও মই বহু কথা শিকিব হয়, বহু কথা শিকিছোঁ। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী ৰাজনীতিৰ জগতখনলৈ খোজ দিছে। আপোনাৰ কিবা আছে নেকি এনেকুৱা? একদম নাই। মই যিটো বিষয়ে মই নাজানো সেইটো বিষয়ত মই নোসোমাওঁ। মানে ৰাজনীতিৰ বিষয়ে মই একো নাজানো, একদম একো নাজানো।
আৰু মোৰ মানে ইচ্ছাও নাই, মই জানিবলৈও মন নাই, আৰু মই নাজানো যিহেতু সেইটো বিষয়ত মই নুসুমাওঁ, একদম নাই। ঠিকে আছে বাৰু। বা আপুনি ইমান ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিলে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানটিৰ মাজৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ। ধন্যবাদ।